নমস্কাৰ, মই বিৰাজসকল। মই এখন মেখেলা লৈছোঁ। এচাক মেখেলা আজি চিলাই দেখুৱাম। তো মেখেলাখনৰ 10 ইঞ্চি আছে ইয়াতে, ঠিক আছে। এতিয়া আমি উল্টাই ল'ম কাপোৰটো। উল্টাই লৈ জুখিলে কিমান লাগে আমাক? 9 ইঞ্চি। তো 9 ইঞ্চি হ'লে আমি 10 ইঞ্চিহে ল'ম। তলত ½ ইঞ্চি ভাজৰ কাৰণে যাব, ওপৰত ½ ইঞ্চি ভাজৰ কাৰণে। তো টোটেল লাগে আমাক 8 ইঞ্চি। ফুলটো আছে 8 ইঞ্চি, ঠিক আছে। 10 ইঞ্চি কিয় লৈ আছোঁ, 1 ইঞ্চি কিয় বেছি লৈ আছোঁ, সেইটো নিশ্চয় পিছত বুজিব, মই বুজাই কেনে ক'ম। তো ইয়াতে ডাইৰেক্ট নাকাটিব, সমানে ধুনীয়াকৈ চাব। মই ফিটা মাৰি লৈছোঁ, 10 20 লাগিব দুইফালে, ঠিক আছে। 20 ইঞ্চিত মই দাগি মাৰি লৈছোঁ। এতিয়া সমান কেনেকৈ হ'ব কাপোৰটো সেইটো চাই যাব। এইটো যে শিকাই যাম, স্কিপ নকৰিব। তো ইয়াতে এইটো মাথা সমানকৈ ধুনীয়াকৈ ধৰি ভাঁজ কৰি দিব, বাছ সমান। আৰু যে আস্তাৰটো মেখেলা চিলাবলৈ পাৰিলে আপোনালোকে মানে কি ডবল পানাৰ লৈ আহিব। ডবল পানাৰ লৈ আহিলে আপোনাৰ ডাইৰেক্ট সমানে ভাঁজ কৰি কাটিং কৰি দিলে হ'ব, কম আস্তাৰত হৈ যাব। যদি ছিংগল পানাৰ আনে আপুনি 1.5 মিটাৰ লাগিব, ডবল পানাৰ আনিলে 1 মিটাৰতে হৈ যাব। তাৰ কাৰণে আপোনালোকে ডবল পানাৰ আস্তাৰ আনিব যেতিয়াই মেখেলা চিলাই, বা যিকোনো আৰু আস্তাৰটো আনিলে আপোনালোকে ডবল পানাৰে আনিব। কাটিং কৰা হৈ গ'ল। ওপৰৰ পৰা আমি নিদিওঁ আস্তাৰ, ওপৰৰ পৰা যদি দিয়ে আপোনাৰ কিমান টকা হৈ যাব? একযোৰা মেখেলা চাদৰ চিলালে আপুনি 1000 টকা ল'ব লাগিব, ঠিক আছে। ½ মিটাৰ আছে ইয়াতে, মিটাৰ লাগিল দুইফালে। তো তাৰ কাৰণে আমি একদম কমচে কমত চিলাই দেখুৱাম। কিছুমান মেখেলা বহুত ডাঙৰ আহে, ঠিক আছে। তাৰ কাৰণে আপুনি আস্তাৰটো লৈ ধুনীয়াকৈ মিলাই চাব ঠিকে আছে নে নাই। যদি ঠিকে আছে কোনো কথা নাই, তেতিয়াহ'লে ধুনীয়াকৈ চিলাই যাব পাৰিব। আৰু যদি কিবা কাৰণত বাইচান্স সৰু হয়, তেতিয়াহ'লেতো আৰু মাজৰ পৰাই চিলাই যাব লাগিব, ঠিক আছে। এইটো ভাঁজ কৰি লৈছোঁ, আপুনিও এনেকৈ নখেদি মাৰি ভাঁজ কৰি ল'ব। ভাঁজ কৰি ল'ম এনেকৈ, দুটা চাইডো নহয়। এনেকৈ হাতেদি কৰি আছোঁ, ঠিক এনেকৈ কৰি ল'ব। বুজি পাব কি কাৰণত কৰি আছোঁ। আপোনালোকে বহুতে প্ৰেছ মাৰি কেনে লগায়, তো প্ৰেছ নামাৰিব, মানে ইস্ত্ৰি নামাৰিব। ইস্ত্ৰি মাৰিলে আপোনাৰ কি হ'ব, মানে কাপোৰটো যে আমাৰ এনেকৈ ভাঁজ কৰি দিব হাতেদি, কাপোৰটো যে আমাৰ মানে কি লটকি যায় ন, আস্তাৰটো সৰু হৈ যায়। তো ইয়াতে আস্তাৰটো আমাৰ সৰু হৈ নাযায় আৰু সেইকাৰণে এনেকৈ লগাব লাগে। চাদৰত বা মেখেলাত যেতিয়া আস্তাৰ লগাব আপুনি চেম এনেকৈ কৰি লগাব। মেখেলাখন চিলাওঁ, তো সমান কৰি ল'ম। কাৰণ আমি যেতিয়া আস্তাৰখন ভাঁজ কৰিছোঁ ন, তেতিয়া আমাৰ 1 ইঞ্চি কমিয়ে গৈছে নিশ্চয়। তাৰ কাৰণে আমি সমান কৰি ল'ম, কিন্তু তলৰ কাপোৰটো টানিম, আস্তাৰটো নাটানো। আস্তাৰটো লুজ দি যাম, যিমান পাৰে সিমান আস্তাৰটো আপোনালোকে লুজ দিব। এটা কাৰণতে লুজ দিব, যিহেতু আস্তাৰটো কচি যায়, ধুই দিয়াৰ পিছত মানে আস্তাৰটো সৰু হয়। কাষ্টমাৰৰ সেইটো কমপ্লেইন আহে নিশ্চয়। সেইকাৰণে এইটো মানে কি মেখেলা চবেই চিলাব জানে, ময়ো জানো। সেইটো চিলাব জানিলে নহ'ব, তাৰ টেকনিক আছে বহুত, টেকনিকবিলাক জানিব লাগিব। কাপোৰ কাটিং কৰাটো একদম সহজ কথা, চবেই কাটিং কৰিব পাৰিব একদিন ফৰ্মুলাটো শিকাই দিলে। তো চিলাবতো নোৱাৰে, একদিন শিকাই দিলে কোনো চিলাব নোৱাৰে। তাৰ কাৰণে কমপ্লিট ভিডিঅ'টো চাই যাব, স্কিপ কৰি নাযাব। আৰু আপোনালোকৰ তাতে মেখেলা চাদৰত কিমান টকা লয় সেইটো কমেণ্ট কৰি জনাব। মেখেলাত কিমান টকা লয়, চাদৰত কিমান টকা দিয়ে, ব্লাউজত কিমান টকা লয়, সেইটো কৈ আছোঁ। যেতিয়া আমি কাপোৰটো চিলাম ন, টানি ধৰিলে মানে কি আস্তাৰটো আপোনাৰ ওলাই যাব আগফালে। তাৰ কাৰণে টানি ধৰি কেনে চিলাই আছোঁ, তেতিয়াহ'লে আস্তাৰটো লুজত থাকি যাব। নহ'লে আস্তাৰটো আপোনাৰ খুলি যাব। বহুতৰে আস্তাৰ খুলি যায়, খুলি যোৱাৰ পিছত আকৌ আমাৰ মানে কি দোকানত লৈ আহে ৰিপেয়াৰিং কৰাৰ কাৰণে। তো বহুত মুস্কিল হয়, এটা আস্তাৰ খুলি যোৱাৰ পিছত ৰিপেয়াৰিং কৰা, কমপ্লিট মেখেলা খুলিব লগা হয়। তাৰ কাৰণে ইয়াতে আকৌ এটা ডাবল চিলাই মাৰি আছোঁ। এখন মেখেলাত চাব আপুনি কিমানটা চিলাই হয় আৰু আপুনি কিমানটা চিলাই মাৰে, তাৰপিছত মোক জনাব। আৰু এখন মেখেলাত বহুতকেইটা ট্ৰিক শিকোৱা আছে। চাইজ মান কৰিলে ফুলৰ মানে একদম ওচৰত চিলাইটো মাৰিম। তলৰ পাতটো আমি টানি ধৰি যাম, ওপৰৰ পাতটো লৈ যাম। ওপৰত আমাৰ ফুল আছে ন, ফুলৰ চাইডটো এনে টানি ধৰিয়ে থাকে, কচ খোৱাৰ দৰে হৈ থাকে। যেনেকৈ ফিনিচিং ভাল হয় আৰু সেনেকৈ মাৰিব, বুজি পাব নিশ্চয়, নিচিলালে বুজি নাপাব। আৰু পিছফালে টানি ধৰা মানে কি চিলাইটো যেতিয়া আমি মাৰিম, নিশ্চয় চিলাইটো অলপ হ'লেও কচ খায়। তো টানি ধৰিলে সেই কষ্ট নাখায়। আপুনি জীৱনত ইস্ত্ৰি মাৰা কোনো দৰকাৰ নাই,
ইস্ত্ৰি মাৰিলে এনে চিধা হয়, কিন্তু আকৌ পিছত কি হয় ধুই দিয়াৰ পিছত আকৌ সেই চিলাই কচা মচাই দিব। তাৰ কাৰণে টানি ধৰি চিলাই মাৰিব। যিকোনো চিলাই মাৰিলে পিছপিনে টানি লৈ কেনে মাৰিব। এতিয়ালৈকে আমি কেইটা চিলাই মাৰিলোঁ? এটা বাটত 3টা চিলাই। ঠিক আছে, চাই থাকক। বহুতে কয় 2টা চিলাই মাৰিছে, তাতে 100, 150, 200 টকা লাগে না মেখেলা এখন চিলাওঁতে। তো এটা চিলাই মাৰিলোঁ, টোটেল 4টা চিলাই হ'ল। তলৰ পাৰ্টটো আমি টানি ধৰিম। তলত যোনটো পাৰ্ট আছে টানি কেনে ধুনীয়াকৈ হেঁচি ধৰিম, নহ'লে সেই পাৰ্টটো আপোনাৰ গুচি যাব। ঠিক আছে, দেখুৱাই দিছোঁ। তলৰ পাৰ্টটো মানে কি টানি ধৰি কেনে হেঁচি ধৰিম, তলৰ পাৰ্টটো যেন গুচি নাযায় বেছি কৰি, নহ'লে তলত আস্তাৰটো আপোনাৰ টেৰা হৈ যাব। এইটো চিলাই মাৰিবই। এইটো চিলাই যদি নামাৰে আপোনাৰ আস্তাৰ হওক কাপোৰ হওক তলফালে ওলাই যাব। সেই তলত যোনটো অৰিজিনেল পাৰ্ট আছে ন, সেইটোৰ ওপৰে মাৰিব চিলাইটো। আস্তাৰত নহয় এইটো চিলাই, তলত যোনটো কাপোৰ আৰু আমাৰ ভাঁজ খাই আহিছে ন, সেইটোৰ ওপৰত চিলাইটো মাৰি যাব। তেতিয়াহ'লে পাৰফেক্ট হ'ব। পাৰফেক্ট হৈছে, চাওক। চাইছে নহয়, ক'তো কচমচ একো হোৱা নাই। আমি যে 8 ইঞ্চি কাপোৰটো 8 ইঞ্চি লাগি আছিল ফুলৰ কাৰণে, হয় না? 8 ইঞ্চি জেগাত আমি 10 ইঞ্চি লৈছোঁ। হাফ ইঞ্চি তলত ভাজৰ কাৰণে, হাফ ইঞ্চি ওপৰত ভাজৰ কাৰণে, আৰু 1 ইঞ্চি বেছি যি লৈছিলোঁ মাজত ভাজ দিছোঁ। এইটো কি কাৰণ ভাজ দিছোঁ? আমাৰ আস্তাৰটো কমি যাব ধোৱাৰ পিছত, তাৰ কাৰণে যেন কমি নাযায় সেইটো কাৰণে আমি 1 ইঞ্চি মাজত ভাজ দিছোঁ। আৰু আস্তাৰৰ যিমান কচমচকৈ লাগালেও কোনো কথা নাই। এইটো যিহেতু দেখা নাপায়, এইটো ভিতৰৰ বস্তু হয়, এইটো কোনো পটি নহয়। পটিটো হ'লে দেখা হ'ব, কিন্তু আস্তাৰটো দেখা নাযায়। ঠিক আছে, এনেকৈ লুজ দি যাব ধুনীয়া কৰি, ফুলৰ একদম চাইডে চাইডে মাৰি যাব চিলাইটো। চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। নিশ্চয় ইয়াতকৈ আৰু ভাল ভিডিঅ' দিবা চেষ্টা কৰিম, আৰু কমপ্লিট অৰিজিনেল কাম শিকাম, কোনো ডুপ্লিকেট নহয়। আৰু ভিডিঅ' লম্বা হ'ব, ধৈৰ্য ধৰি চাব। ধৈৰ্যৰ ফল সদায় মিঠা। ধৈৰ্য ধৰিলেহে আপুনি কাম শিকিব পাৰিব। 1 মিনিটৰ 1.5 মিনিটৰ ৰিল চাই কোনো কাম শিকিব নোৱাৰে, সেইটো 100% দিব। আমিও কাম শিকিছোঁ, কমচে কম 1.5-2 বছৰ লাগি গৈছে শিকাতে। 1-2 মিনিটৰ ৰিল চাই কোনো কাম শিকিব নোৱাৰে। তাৰ কাৰণে মই লং ভিডিঅ' বনাইছোঁ। আপোনালোক যদি টাইম থাকে তেতিয়াহ'লে চাব, টাইম কম থাকিলে নাচালেও কথা নাই। যদিহে কাম শিকিম বুলি আহিছে তেতিয়াহ'লে কমপ্লিট চাই যাব। আমাৰ এইখিনি বাচি গৈছিল, বাচি যোৱাখিনি কাটি দিছোঁ। তো এইখন আমি বেলেগ ট্ৰিকত চিলাম আকৌ। এখন আমি সেনেকৈ কচমচকৈ চিলাইছোঁ। তো এইটো নতুন মানুহৰ কাৰণে আপোনালোকে এনেকৈ চিলাব পাৰিব। তো সমান দুভাজ কৰিলে মাজত চিন মাৰি দিছোঁ। ইয়াতে আমি কি কৰিম, 1 ইঞ্চি আমি চিলাই 1 ইঞ্চি তাৰমানে এইটো কি চিলাই মাৰি কেনে ৰাখি দিম, পাতলা চিলাই মাৰিম। ইয়াতে মানে ঘন চিলাই নামাৰো। এই চিলাইটো আমি কি কৰিম পিছত চাই থাকক। এই দুটা মাৰিলোঁ, 1 ইঞ্চি 1 ইঞ্চি 2 ইঞ্চি। ঠিক আছে, আকৌ মাজত এটা মাৰিম, মাজত এটা মাৰিম, সমানে ভাঁজ কৰি ল'ম। এটা মাজতো 1 ইঞ্চিত চিলাই মাৰিম আমি। যদি আপুনি নতুন তেনেকৈ কচমচ কৰি কিনে চিলাব নোৱাৰে তেতিয়াহ'লে এইটোত চিলাব পাৰিব। এইটো একদম সহজ, মানে এই কমপ্লিট 1 ইঞ্চিয়ে থাকি যাব। এলাও আমাৰ যোনটো চিলাই ভাঁজ আছে সেইটো আমি তলফালে ৰাখিম। তেতিয়াহ'লে উল্টি যোৱাৰ পিছত আমাৰ কি হ'ব, ওপৰ চাইডে হ'ব। ওপৰ চাইডে হ'লে আমি সেই চিলাইকেইটা যি মাৰিছোঁ, কিমান মাৰিছোঁ, আমি সেই চিলাইকেইটা তাৰমানে কাপোৰটো লুজ ৰখাৰ কাৰণে মাৰিছোঁ, যেন পিছত মানে কি কচ নাখায়। তাৰ কাৰণে আমি লাষ্টত চিলাইকেইটা খুলি দিম। যেতিয়া আমাৰ চিলাই কমপ্লিট হৈ যাব তেতিয়া আমি চিলাইকেইটা খুলি দিম। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব,
আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে। সেম তেনেকৈ এটা সেইটো ফালে যেনেকৈ মাৰিছোঁ ওপৰত চিলাই এটা এইটো চাইডেও মাৰিব সেম আৰু কমপ্লিট চিলোৱা হৈ গ'ল। এইটো চাইড আৰু কমপ্লিট নেদেখুৱালোঁ আপোনালোকক, তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় তাৰ কাৰণে। তো এতিয়া আমি চিলাইবিলাক খুলি দিম, বেজি টানি দিলেই হ'ল। পাতলা চিলাই মাৰিছোঁ ন, এনেই খুলি যাব। চাওক একেবাৰে টাইম নালাগে, পাতলা চিলাই মাৰিব। দেখিছে নহয় লুজটো আহি গ'ল। যদি একদম নতুন আপুনি এনেকৈ চিলাব পাৰে, পুৰাণ হ'লেও চিলাব পাৰে, কোনো প্ৰব্লেম নাই। সেইটোত যদি মিলাব নোৱাৰে এনেকৈ চিলালে কিন্তু কোনো ভেজাল নাই আৰু কোনো দুখ বা ভুল ধৰিব নোৱাৰে বা ক'ব নোৱাৰে আপোনাক যে মোৰ এনেকুৱা হৈছে, মেখেলা কচি গৈছে বা আস্তাৰটো কচি গৈছে, এনেকৈ ক'ব নোৱাৰে। আস্তাৰ ইস্তাৰি মাৰি নালাগায়। চাওক এতিয়া কি ধুনীয়া হৈছে। এইটো যে দেখিছে এনেকৈ আমি নিচিলাওঁ। ইয়াতে যে লেজাৰ দি কাটা থাকে ন, এইবিলাকে বিন্ধে। এইটো এনেকৈ চিলাব পাৰি। আপোনাৰ যদি বোৱা মেখেলা হয় তেতিয়াহ'লে কোনো কথা নাই। তো আমাৰ এখন কিনা মেখেলা হয় না, এইখন মানে কি লেজাৰ দি কাটা থাকে, তাৰ কাৰণে আমাৰ বিন্ধে। তো আমি একদম ইণ্টাৰলক কৰিছিলাম, মানে ইণ্টাৰলকৰ দৰে হৈ যাব, ভিতৰৰ ফালে সোমাই যাব। চালে বুজি পাব নিশ্চয় কি কৰি চিলাই আছোঁ মই। মানে কমপ্লিট নতুন পদ্ধতিত মেখেলা চিলোৱা শিকাম। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব, মই নিশ্চয় বনাই কেনে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো ফুলবিলাক মিলাব মেখেলা, যদি ওপৰতৰ তলত যাই আছে তেতিয়াহ'লে মিলাই ল'ব। এইটো চিলাই যে মাৰিছোঁ একদম হাফ ইঞ্চিত মাৰিব, একদম চাইডত চাই যাব, নিশ্চয় বুজি পাব। হাফ ইঞ্চিত মাৰিব। কমেণ্ট কৰি জনাব ক'ৰ পৰা ভিডিঅ'টো চাই আছে। দুটা চাইডেও আমি এনেকৈ চিলাই ল'ম ধুনীয়া কৰি, একদম হাফ ইঞ্চিৰ পাৰিলে কমতে মাৰিব। চিধা চাইডেহে মাৰিব কিন্তু উল্টা চাইড নহয়। এইটো চিলাই যে মাৰিছোঁ আমি চিধা চাইডত মাৰিছোঁ। আৰু কাপোৰটো সদায় টানি কেনে চিলাই মাৰিব, নহ'লে আপোনাৰ যোনটো মানে কি চিলাই থাকে সেই চিলাইটো নহ'লে আপোনাৰ ওপৰ ফালে উঠি থাকিব যদি টানি ধৰি চিলাই নামাৰে। তো কাটি দিলোঁ, কাটি দিব আপোনালোকেতো কাটে এনেকৈ জানেই নিশ্চয়। এতিয়া মেখেলাখন আমি উল্টাই ল'ম। এতিয়াহে আমি উল্টা চাইডৰ পৰা চিলাম, তেতিয়া চিধা চাইডৰ পৰা চিলাইছিলোঁ ন। এইটো চিলাই অলপ ডাঙৰকৈ মাৰিব, সেইটো যিমান মিহিকৈ মাৰিছিলোঁ সেইটোতকৈ এইটো অলপ ডাঙৰকৈ মাৰিম। দেখিছে ন, অলপ ডাঙৰকৈ মাৰিছোঁ। এয়া দেখিছে ন, একদম ফিক্স। ধুনীয়াকৈ মিলাই ল'ব, মিলাই লৈ যেন তলৰ কাপোৰটো মানে কি চিলাইটো যেন চিধা হৈ থাকে চাইডত, এনেকৈ টানি ধৰিব। আগফালেও টানি ধৰিব, পিছফালে টানি কেনে চিলাই মাৰিব, নহ'লে চিলাই টানি কেনে নামাৰে। যি মেচিন নহওক আপোনাৰ চিলাই টানি ধৰিবই, সেইটো 100%। বহুতে টানি কেনে চিলাই নামাৰে, কিছুমানত মাৰিব নালাগে টানি কেনে, বহুত সেনেকুৱা চিলাই আছে, সেইটোও কৈ যাম। যোনটো আমাৰ চিধা চিধি হয়, ধৰ লংপেণ্টৰ চাইডত চিলাই হ'ল, সেইটো টানি কেনে মাৰিব লাগিব। এইটো হ'ল চিধা চিলাই হ'ল আমাৰ মেখেলাত, এইটো টানি কেনে মাৰিব লাগিব। উল্টোৱাৰ পিছত চাব আপোনাৰ চিলাইটো একদম গমেই নাপায়, আৰু এনেকৈ মাৰাৰ পিছত মানে কি নোখোজাই আৰু চিলাই জীৱনত খুলিও নাযায়। দেখিছে নহয়, আপোনাৰ 300 টকাৰ মেখেলা চাদৰ 2000 টকাৰ ওপৰত গুচি যাব যদিহে আপুনি ভালদৰে চিলাব পাৰে। তো মোৰ ভিডিঅ' চালে নিশ্চয় ভালদৰে চিলাব পাৰিব, মই এইটো আশা কৰিছোঁ। তো দুটা চাইডো আমাৰ চিলোৱা হৈ গ'ল। চাইছে নহয়, চিলাই মানে দেখাই নাপায়। যদি আপোনাৰ ইস্ত্ৰি আছে ইস্ত্ৰি মাৰি দিব পাৰে, একদম মানে কি চিলাই গমেই নাপাব আৰু ক'ত চিলাই আছে মেখেলাৰ। ইয়াতে 3টা টেকনিক শিকাইছোঁ মই,
আপোনালোকক এইটোতো ওপৰৰ চিলাইটো 1 ইঞ্চি কমচে কম 1 ইঞ্চি ৰাখিবই এইটো চিলাই মাৰোঁতে এটা টেকনিক আছে এইটো চিলাই সদায় তলৰ কাপোৰটো অলপ টানি ধৰিব ওপৰতো অলপ লুজ দি মাৰিব নহ'লে পিছত যায় কেনেকৈ আপোনাৰ বেছি হৈ যাব ওপৰৰ কাপোৰটো ওপৰত এটা চিলাই নামাৰিব ওপৰতো দুটা চিলাই মাৰিব দুটা চিলাই মাৰিলে মানে কি হয় আপোনাৰ যদি এটা মাৰি যায় তেতিয়াহ'লে ওপৰত মানে কাপোৰটো 1 ইঞ্চিত থকাটো ফাঁচ খাই যায় চান্স থকা মানে কি ফাঁচ খাই যায় আৰু দুটা মাৰিলে আপোনালোকৰ কেতিয়া মানে পাক নাখায় ওপৰৰ কাপোৰখিনি পাক নাখায় তাৰ কাৰণে আমি দুটা মাৰি দিওঁ চিলাই টোটেল চিলাই আমাৰ কিমানটা হ'ল মেখেলাখনত 11টা চিলাই হ'ল আপোনাৰ দুটা বা চাৰিটা চিলাইত এখন মেখেলা চিলাও নহয় টোটেল 11টা চিলাই মাৰা যায় এখন মেখেলা চিলাওঁতে তাৰ কাৰণে আমি 200 টকা লওঁ কৈ দিব আপোনালোকৰ কাষ্টমাৰক ঠিক আছে আৰু কমেণ্ট কৰি জনাব আপোনালোকে কিমান টকা লয় হৈ গ'ল কমপ্লিট চিলোৱা চাওক এতিয়া মেখেলা দেখুৱাই আছোঁ আপোনালোকক চাইছে নহয় চিলাই মাৰিছোঁ ইয়াত যদি এটা চিলাইটোত কেৱল চিলাইটোত ইস্ত্ৰি মাৰিলে হ'ল ফুলত ইস্ত্ৰি মাৰিব নালাগে ফুলত ইস্ত্ৰি মাৰিলে আপোনাৰ কি হয় ফুলটো কচি যায় বহুতে কয় মেখেলা চিলাইছে ইস্ত্ৰি মাৰা নাই সেইকাৰণে আমি ইস্ত্ৰি নামাৰোঁ কেতিয়াও তো দেখিছে নহয় কি ধুনীয়া হৈছে কত কচ খোৱা নাই একো হোৱা নাই তো বাবে আজিৰ ভিডিঅ' ইমানেই আছিল তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো চাই ভাল লাগিছে থেংকছ ফৰ ৱাচিং